কিমান টকা ইনকাম কৰা হয় এদিনত? 1000-1200 টকা বোলে এদিনত। সকলোৱে মোক সুধি থাকে আচলতে মই কি কাম কৰোঁ চ' আজি মই আপোনালোকক দেখাম বুলি ভাবিছোঁ আচলতে মই কি কাম কৰোঁ আৰু কেনেকৈ কৰোঁ, কিমান টকা পাওঁ। আচলতে মই কাপোৰ কোম্পানী কৰোঁ। এইটো চাওক আপোনালোকে টি চাৰ্ট যে আমাৰ যিটো পিন্ধি আছে এই টি চাৰ্টবিলাক এনেকুৱা কোম্পানীৰ কাম কৰোঁ। মই আপোনালোকক দেখাম বাৰু কেনেকৈ কৰা হয়। চ' আপোনালোকে ভিডিঅ'টো চাই থাকক প্ৰথমৰ পৰা শেষলৈকে, স্কিপ নকৰিব। আপোনালোকে চাওক এইটো কোম্পানী হয়। কোম্পানীটো এই আমাৰ দাদাই কিবা এটা কাটি আছে। এইটো হৈছে ছাইড, এইটো ছাইড মাৰে, এনেকৈ ছাইড মাৰে চাওক আপোনালোকে। যিটো আমাৰ চোলাটোৰ পাছফালে এইটো ছাইডটো এইটো মাৰে, এনেকৈ ৰাখি যায় মাৰি পেলাই। আপোনালোকে চাই থাকক আপোনালোকে। এইটো স্লিপ মাৰি আছে, এতিয়া স্লিপ মৰাৰ পাছত ছাইড মাৰিব। এতিয়া প্ৰথমতে স্লিপ মাৰিব, এইটো স্লিপ মাৰি আছে চাওক আপোনালোকে। এই স্লিপটো মাৰিলে মানে স্লিপটো भैया स्लिप का रेट कितना है? 1 रुपया 1 টকা 20 पैसा দিয়ে এটা স্লিপত। সাইডটো মাৰিলে মানে তোমাৰ 1.5 টকা দিয়ে। और साइड का कितना है? 1.5 रुपया। टोटल कितना होता है साइड और स्लिप का? 2 हाँ 2 টকা 70 পইচা হয় সাইড আৰু স্লিপৰ। এইটো চল্ডাৰ আউটলাইন হয় চব। এয়া আমাৰ তিনিচুকীয়া ল'ৰা হয়, ডেকা ল'ৰা হয় দেই। এইটো কাপোৰ মানে এনেকৈ কাপোৰ বনায় চব। এইবিলাকে কৰি থাকোঁ আৰু। কিমান টকা ইনকাম কৰা হয় এদিনত? 1000-1200 টকা বোলে এদিনত ইনকাম কৰে। এনেকৈ চেকিং কৰে, খাৰা বহি চবতে কাম কৰিব লাগে। এয়া আপোনালোকে দেখিবলৈ পালে আমি আচলতে কেনেকৈ কাম কৰোঁ, কি কৰোঁ। বহুতে কমেণ্ট বক্সত মোক কৈ থাকে কাম ধাম নাই বোলে, তই নকওঁ ভিডিঅ' বনাই থাকক। এতিয়া আপোনালোকে দেখিলে নহয়, কামো কৰি থাকোঁ ভিডিঅ' বনাওঁ, দুইটাই কাম কৰোঁ। গতিকে আপোনালোকক মই কণ্টিনিউ ভিডিঅ' দিব নোৱাৰোঁ। মানে যেতিয়া আজৰি পাওঁ, কাম নাথাকে, টাইম পালে মানে ফ্ৰী টাইম পালে মানে মই ভিডিঅ' বনাওঁ। আপোনালোকে ছাপোৰ্ট কৰিব। বা আৰু যদি কোনোবাই আহিব বিচাৰে, এনেই যদি বেকাৰত বহি আছে কাম কৰিবলৈ, তেতিয়াহ'লে আহিব পাৰে। একেবাৰে ইজিলি কাম, চব ছোৱালী ল'ৰা ছোৱালীয়ে কাম কৰি আছে। আপোনালোকে দেখিছে